ইমান গৰম পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মেট্ৰিকৰ ৰিজাল্ট দিলে। মেট্ৰিকত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। আৰু যাতে আমি পালোহি এতিয়া এনাই ঘৰ। দেখিছোঁ ৰাইজসকলে পূৰা কামত ব্যস্ত হৈ আছে। আমিও কিবা অকণমান সহায় কৰি দিওঁ। আহকচোন যাওঁ তেনেহ'লে ভিতৰলৈ, কিনো কৰিছে চাওঁ। এয়া দেখিছে খুৰী, মামী, আইতা সকলোবোৰ কামত লাগি আছে। লগতে আছে সেই আমাৰ এনাইগৰাকী বৰ ৰখাল দেই। তেওঁ কৈ আছে কিবা কিবি, মই খালি মিউট কৰি দিলোঁ কথাটো। এয়া দেখিছে বোৱাৰীয়েকে, এয়া এনাই সৰু বোৱাৰীয়েক হয়, তেওঁ ধূপ জ্বলাইছে। তেওঁকো অকণমান দেখাই দিলোঁ। তেনেহ'লে আহকচোন চাওঁ ভিডিঅ'টো আগলৈ। খাই আছে জেলেপি, কেনেকুৱা লাগিছে? পুৰা খাইছে। গৰমত গৰম চাহ নাই, এইফালে এই দুগৰাকীয়ে খাই আছে। এয়া বাৰু কি হয় আপোনালোকে চিনি পাইছেনে? এয়া হৈছে পাৰ চৰাই পোৱালি, চৌটিকলাটোৱে লৈ আছে। আমাৰ অকণমানিজনীয়ে চৰাইটোক জোকাৰি আছে। তাই মানে এইটোকে স্কুলৰ পৰা আহিব পৰা লৈ আছে। আমি এতিয়া বৰ্তমান এই বাইদেউহঁতৰ ঘৰত আছোঁ। এতিয়া আমি ঘৰ পাই গ'লোঁ আহি। ইমান গৰম পৰিছে নহয়। এতিয়া আমি আম খাম, আপোনালোককো দেখাম। এয়া আমি এতিয়া আম খাবলৈ, এইটো ভোট জলকীয়া দিছা নেকি? দুটা পূৰা পৰিব নহয়। দুটা ভোট জলকীয়া লগত অকণমান চেনি। আমাৰ ঘৰ নতুন সদস্য। হেল্ল' গাইজ, মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি খাইছোঁ, মইতো কি বুলি কয়, চাওঁ খাইছোঁ। আহক দেখাওঁ। এয়া চাওঁ দেখিলে হ'ব। এতিয়া চাওঁ মজা। বৰষুণ আহি গ'ল। কি ধুনীয়া মনোমোহা পৰিৱেশ, চাওকচোন আহক। এয়া পোলাওৰ কাৰণে চাউলখিনি ধুই 10-15 মিনিটমান সময় ৰাখি থ'লোঁ এনেকৈ। তাৰপৰা এতিয়া কি কৰিম চাই যাব। বান্ধৱীসকলে ভালে কুশলে আছে। আজি পোলাও বনাব লৈছোঁ আমি। আহক কেতিয়া বলৈ যাওঁ পোলাও ওচৰলৈ। বলক যাওঁ এতিয়া আমি পোলাও ওচৰলৈ। পোলাও বনাইছে মায়ে আজি। বলক চাওঁগৈ। চাওঁ আহক। এয়া পোলাও কাৰণে এয়া ভাল ধুই থৈছে, চাউল ধুই থৈছে আৰু বাকী যাওঁ ভাত ওলাইছিলে বুলিছে। এয়া পাপাই ব্ৰইলাৰ মাংস আনিছে নেকি? এইখিনি একদম জৰজৰীয়া হ'ব লাগিব। শুকালে মানে জহা হয়, ঘৰৰ কণজহা চাউলৰ পোলাও। লগতে এয়া পিঁয়াজ কুটি থৈছোঁ, এইফালে লং ইলাচি, ডালচেনি এয়া দিছোঁ ৰিফাইনত এতিয়া ভাজি ল'ম এইখিনি পিঁয়াজখিনি আৰু মছলাখিনি।
পাপাই আমাৰ ব্ৰইলাৰ মাংস আনিছে। আহক পাপা। এয়া লগত হ'ব ব্ৰইলাৰ মাংস। এয়া বনি আছে ব্ৰইলাৰ মাংস আৰু আলু। খানাটো হ'ল, খালোঁ, আমি বাঢ়ি নিলোঁ, কিন্তু মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে এতিয়া কৰিছোঁ। এয়া হৈছিলে মাংসত চব্জি। চ' খাই লওঁগৈ আমি এতিয়া।